হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই আছোঁ এতিয়া গাইজ মানে পানীচালি চুকিয়াভাষা বুলি কয়। আৰু ইয়াতে মানে মই আহিছিলোঁ এইটো ছাইডত। তো আহাতে ৰাস্তাৰ কাষত খুব এটা ধুনীয়াকৈ মানে ভেলাঘৰ বনাই থৈ দিছে। আৰু এই ভেলাঘৰ ধুনীয়াকৈ বনাই থৈ দিছে, সেইতে তাকে দেখি অলপমান ৰখিলোঁ। আৰু ইয়াত মানে প্ৰত্যেক বছৰে সেনেকৈ ভেলাঘৰ মানে সুন্দৰকৈ মানে ভোগালী বিহুৰ আগে মানে ভেলাঘৰ বনায়। আৰু কোনটো চনত কিমানকৈ কেনেকৈ টাইপৰ ভেলাঘৰ বনাইছে চবেই মানে বনোৱা মানে এটা বেনাৰ সিহঁতে লগাই থৈছে। প্ৰথমতে ভেলাঘৰ দেখুৱাৰ আগতে আপোনালোকক বেনাৰখিনি দেখুৱাম, কোনটো চনত কেনেকুৱা ভেলাঘৰ বনাইছিল সেইটো আগত আপোনালোকক বেক কেমেৰা দেখাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'খিনি। এইটো হ'ল আপোনালোকৰ সিহঁতৰ চুকিয়াভাষাৰ মানে আগৰ পুৰণা ৰেকৰ্ড, কোনটো চনত কেনেকৈ ভেলাঘৰ বনাইছিল। তো 2018 এইটো এনেকৈ বনাইছিল, 19 এইটো 20 মানে 21 এনেকৈ মানে সিহঁতৰ মানে বেনাৰত লগাই দি থোৱা আছে। তো এইটো মানে প্ৰতি বছৰে এনেকৈ বনায়। আৰু এইবুলিও মানে সিহঁতে বঢ়িয়াকৈ এটা ভেলাঘৰ বনাইছে, সেইটো দেখাই দিম আপোনালোকক। তো স্কিম নকৰাকৈ চাই থাকিব। তো কৈছে এইটো ভেলাঘৰখিনি মানে এনেকৈ সিহঁতে এইবুলি মানে ভেলাঘৰটো এইটো। আৰু ইয়াৰ বিষয়ে মই আপোনালোকক অলপমান কৈ আছোঁ। এইটো হ'ল হাতী, আৰু এইটো সৰু এটা হাতীৰ বাচ্চা, আৰু ডাঙৰ, আৰু এইটো হ'ল ভেলাঘৰ। তাৰ লগতে বনাই থৈছে কলগছ, মানে কলগছটো এনেকৈ বনাইছে চাওক আপোনালোকে, ইমান ধুনীয়াকৈ বনাইছে নহয়। মানে আৰু যদি অলপমান কালাৰ কিবা এটা কৰিলে হয় নাই ইমান ধুনীয়া লগা হ'লে হয়। তো এইটো চাওক এনেকৈ দেখাই দিছোঁ আপোনালোকক। আৰু এই হাতীটো যে ঘৰ বনাইছে, তো এইটো কিবা এটা মেছেজ আপোনালোকক দিছে। মানে মেছেজ মানে কি, আপোনালোকৰ এই কলগছবিলাক মানে এইবিলাক ঘৰ বা হাতী, তো মানে বিশেষকৈ আমাৰ এই যে লখিমপুৰ অঞ্চলত মানে বনৰীয়া হাতী এই মানে 3-4 বছৰ ধৰি মানে বহুত মানে ঘৰ ভঙা বা কিবা কিবি এনেকুৱা কৰি হৈ আছে। ইয়াৰ কাৰণে সেই তাৰ আৰ্হিতে মানে এই ভেলাঘৰখিনি বনাইছে। মানে বনৰীয়া হাতীয়ে আহি কিনে মানে এনেকুৱা কৰি মানে ঘৰবিলাক ভঙাই তাৰে আৰ্হিত এই ভেলাঘৰখিনি এইবুলিও নিৰ্মাণ কৰিছে। তাকে আপোনালোকে সেইটো মেছেজ দিছে মানে। আৰু এনেকুৱাকৈ কলগছবিলাক যে বনাই দিছে, মানে কলগছ এনেকুৱাকৈ মানে সেই কলগছবিলাক মানে সেনেকুৱাকৈ কিয়ৰ কাৰণে মানে ঘৰ ভাঙাব আহে, মানে এই যে কলগছ বা কিবা কিবি সেনেকুৱা আজিকালি মানে নোহোৱা হৈছে বেছিভাগি। ইয়াৰ কাৰণে সিহঁতে খাদ্য সামগ্ৰী নোহোৱাৰ কাৰণে এনেকুৱাকৈ আহে ঘৰ চৰ ভঙাই, ইয়াৰ কাৰণে ধান চান ভঙাই কিনে খাই দিয়ে। ইয়াৰ কাৰণে সেইটো মানে সেই তাৰ আৰ্হিত মানে সেইটো এনেকুৱাকৈ বনাই দিছে। তো এনেকুৱা কৰি তো আৰু চাব ভেলাঘৰটো এনেকৈ একদম খুব আটক ধুনীয়াকৈ বনাইছে। তাৰ লগতে ইয়াতে আছে সৰুকৈ এটা বনাইছে, এইটো হয়তো কিটচেন ৰুম বুলি বনাইছে, কিটচেন ৰুম। তো এনেকুৱা কৰি আৰু ইয়াতে সৰু ভাইটিকেইটা বহি আছে। মই অলপ ভিতৰলৈকে যাই আছোঁ, ভিতৰলৈকে যাই কিনে অলপমান দেখাই দি আছোঁ কেনেকুৱা ধৰণৰ পৰিস্থিতি ইয়াতে। এইটো ভিতৰলৈকে আহি গ'লোঁ। তো এইটো হয় এনেকুৱাকৈ। আৰু এই ভাইটি এটা ভিতৰত বহি আছে, গান শুনি আছে। আৰু ইয়াতে তো এনেকুৱা কৰি সিহঁতে ইয়াত ৰাতি মানে শুয়ে। ভাইটিগিলা ইয়াত ৰাতিত শুৱে নে নাশুৱে? ৰাতি টোপনি মাৰে নাই ইয়াতে ৰাতি? হা ঘুমাই? কি নাম বাবু, কি নাম তোমাৰ কোৱা, কি নাম? আৰু তোমাৰ এই লাজ কৰিছে সি বাবু লাজ কৰিছে। তো এনেকুৱাকৈ ভাইটিবিলাক বহি আছে ইয়াতে। তো আৰু লগতে সেই বাইদেউকেইটা ভেলাঘৰ চাব আহিছে। আপোনালোকে অলপমান দুটামান কথা সুধিম। তো আপোনালোকৰ ঘৰ ইয়াতে? এইটো ভেলাঘৰটো আপোনালোকৰ ৰাইজে বনাই নহয়? প্ৰত্যেক বছৰ এনেকুৱাকৈ বনাই না? খুব ধুনীয়াকৈ বনাইছে। আৰু সেইটো ভেলাঘৰটো যে এনেকৈ বনাই খুব ভাল লাগছে নে নাই লাগে? ভাল লাগছে না? মানে ইহঁতৰ নিজৰে গাঁও আৰু সিহঁতে নিজে বনাই ইয়াতে এনেকৈ কৰি ৰাইজবিলাক। আৰু ইয়াতে ভেলাঘৰ মানে যেতিয়া মানে উৰুকাৰ ৰাতি ইয়াতে মানে বনভোজ খোৱা হ'ব। তো আচ্ছা, ইয়াতে ৰাতি মানে উৰুকাৰ দিনাখন বনভোজ খোৱা হয় না ৰাজি মিলি? ইয়াতে পিকনিক খোৱা হয় না? খুব আনন্দৰে পিকনিক খায় না? আচ্ছা নাচি ভাগি একেবাৰে হয় না? আচ্ছা। তো ইয়াতে কমপ্লিট গাঁৱৰ মানুহবিলাকে নাচি ভাগি মানে খুব মানে ফূৰ্তি কৰি এটা মানে ইয়াতে খুব মানে কি পিকনিক মানে খায় আৰু মানে উৰুকাৰ ৰাতি দিনাখন সন্ধিয়া মানে। তো খুব ভাল লগা হৈছে। আৰু এইটো চাওক মোৰ এইপিনে একদম লাল বিলি গৈ আছে, একদম খুব সুন্দৰকৈ লাল বিলিটো গৈ আছে, একদম বঢ়িয়া। অলপমান আপোনালোকক বেক চাইডৰ পৰা দেখুৱাই দিম কেনেকৈ, মানে বেক চাইডৰ পৰা অলপমান দেখুৱাই দিম। এইটো হ'ল বেক চাইডৰ পৰা এনেকুৱাকৈ বেক চাইডৰ পৰা মানে একদম মেইন ৰাস্তাৰ কাষতে বনাই থৈছে না, এনেকুৱা ধুনীয়াকৈ বনাই থৈ দিছে। এইটো হ'ল বেক চাইডৰ পৰা এনেকুৱাকৈ বেক চাইড। তো আৰু এইটো হ'ল মেইন ৰাস্তা। এনেকুৱা কৰি একদম মানে কি ক'ম আকৌ। আৰু এইটো চাইডৰ পৰা অলপমান দেখাই দি আছোঁ আপোনালোকে, একদম এনেকুৱা একদম খুব সুন্দৰ লগা এটা একদম মানে একদম ঘৰৰ পৰিৱেশৰ দৰে লাগে। মানে একদম 3টা হাতী ইয়াতে তিনিটাকৈ বনাইছে, তিনিটা। আৰু এই সৰু পোৱালিটো খুব মৰম লগা হৈছে। আৰু ইয়াৰ চকুবিলাক চাওক না, চকুবিলাক একদম পাথৰেদি বনাই দিছে চকুবিলাক একদম খুব ধুনীয়া, একদম মানে কি ক'ম আকৌ।
আৰু ইয়াতে কলগছ আৰু কলগছবিলাক চাওক এইটো ইয়াতে মানে সৰুকৈ এটা ওলাইছে আৰু এটা সৰুকৈ ওলাইছে আৰু এইটো কলগছ আৰু কলগছত একদম মানে পুৰা কল ফুলি আছে কল লাগি আছে এইটো কল লাগি আছে একদম কলটো পকাৰ অৱস্থাত আহিছে এনেকৈ কলে একদম বঢ়িয়াকৈ কল বনাই থৈ দিছে পকিলে খাব পাৰি আৰু এনেকৈ বঢ়িয়া তো গাইছ মই তাৰপৰা আকৌ এটা নতুন আন এটা ঠাইলৈ আহি পালোঁ নেক্সট লোকেশ্যনলৈকে আহি পালোঁ তো মোৰ পিছত দেখা পাইছে মানে ইয়াতো এটা খুব মানে ধুনীয়াকৈ মানে ভেলাঘৰ বনাই আছে আৰু এইটো ভেলাঘৰখিনি আপোনালোকক ভালকৈ দেখুৱাই আছোঁ মই এইটো হ'ল ভেলাঘৰ এটা বঢ়িয়াকৈ মানে একদম পূৰা আছাম টাইপৰ দৰে এনেকৈ ঘৰ বনাই আছে আৰু কাম প্ৰস্তুতি চলি আছে এতিয়ালৈকে মানে ভোগালী বিহুলৈকে আৰু মাত্ৰ 2-3টা দিন আছে তাৰ আগতে মানে ইহঁতে মানে পূৰা প্ৰস্তুতি চলি আছে ঘৰ বনোৱাৰ প্ৰস্তুতি চলি আছে এনেকৈ আৰু ভাইটিহঁতে একদম পূৰা কামত ব্যস্ত ভাইটি কেনেকুৱা লাগছে ভেলাঘৰ বনাই ভাল লাগছে না তো এনেকৈ কৰি সিহঁতে পূৰা কামত ব্যস্ত মানে কাম কৰি মানে উকা হোৱা নাই মানে একদম মানে এনেকুৱা ফূৰ্তিৰ মানে ভেলাঘৰবিলাক সাজি আছে আৰু এইবিলাক চাওঁ নাই একদম ল'ৰা মানে সৰু ডাঙৰ সৰুৰ পৰা আহোঁতে একদম আমাৰ বাইদেউ একদম খুৰীহঁতে একদম চবেই পূৰা ব্যস্ত লাগি গৈছে খুৰী কি খবৰ ভাল না কেনেকুৱা লাগছে ভেলাঘৰ সাজি কিনে ভাল লাগছে না তো কিমান দিনৰ পৰা বনাই আছে এইটো ভেলাঘৰটো আপোনালোকে এসপ্তাহমান হ'ল না আকৌ এতিয়াও অঁ এতিয়াও শেষ হোৱাই নাই হয় না তো এনেকৈ কৰি মানে বহুত দিনৰ পৰা বনাই আছে তো এতিয়ালৈকে শেষ হোৱাই নাই আৰু হাতত মাত্ৰ 3-4টা দিন আছে তো 3-4টা দিনত মানে ইহঁতৰ ভেলাঘৰ কমপ্লিট হৈ যাব আৰু ইয়াতে সিহঁতে একদম মানে পূৰা মানে বিহুৰ উৰুকাৰ দিনাখন ইয়াতে পূৰা ভোগালী একদম পূৰা নাচি ভাগি পূৰা ভোগালী ভাতখিনি মানে পিকনিক মানে খাই ল'ব আৰু পিকনিক একদম বিন্দাছকৈ খাই ল'ব তো এনেকৈ কৰি বঢ়িয়া লাগছে আৰু সময় পালে আমিও আহিম দেচোন নাচিব আহিব ন একদম মজা সুপার আহিব সুপার সুপার একদম আচ্ছা মানে অলপ ভিতৰত অলপমান সোমাই চাম ভিতৰলৈকে এনেকুৱাকৈ দুয়ো গাখীৰ মজা লাগছে বঢ়িয়া মানে একদম নক'ব আৰু এইটো গেট এনেকৈ কৰি আৰু সেই অলপ আগতে গেট বনাই আছে গেটটো কমপ্লিট হোৱা নাই একদম মানে লাহে লাহেকৈ বনাব আৰু টাইমো লাগে বহুত বনাওঁতে আৰু দূৰৰ পৰা অলপমান দেখাই দি আছোঁ মানে তাৰ ইয়াৰ পৰিৱেশটো মানে একদম কেনেকুৱা লাগিছে গাইছ একদম ক'ব লাগে মানে ভোগালী বিহু বুলি একদম মানে ভেলাঘৰৰ সজাৰ মানে কম্পিটিশ্যন লাগি গৈছে মানে এনেকুৱা ধৰণৰ মানে কোনে কিমান সাজিব পাৰে কেনেকুৱা ধৰণৰ সাজিব পাৰে সেনেকুৱাকৈ মানে একদম চবে মানে নিজৰটো সুন্দৰ কৰিব বিচাৰে ইয়াৰ কাৰণে মানে একদম চবে যা চলাই আছে একদম পূৰা কামত ব্যস্ত আৰু মই আহিছোঁ আৰু এটা নতুন এটা ঠাইলৈ তো মোৰ পিছত দেখা পাইছে আপোনালোকে এইটো তো আপোনালোকক বঢ়িয়াকৈ মানে বেক কেমেৰা আপোনালোকক বঢ়িয়াকৈ দেখাই দি আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'খিনি এইটো হয় মানে মেইন আছে কাষতে তো লাহেকৈ মানে গেটটো দেখাই দি আছোঁ মানে চাওক গেটত সোমোৱাৰ আগতে মানে ঢাল তৰোৱাল দি মানে বনাই থৈছে আৰু তাৰ ভিতৰত সোমোৱাৰ আগতে বাউণ্ডাৰীৰ ডেক'ৰেশ্যনটো দেখাই আছোঁ এইটো চাওক মানে এনেকুৱাকৈ পূৰা মানে বনাই থৈ দিছে আৰু এইবিলাক শাৰী এনেকৈ খুব সুন্দৰকৈ বনাই থৈ দিছে তো এতিয়া মই ভিতৰলৈ সোমাই যাম গেটৰ ভিতৰত সোমাই যাম এই সোমাই পৰিলোঁ মই বাউণ্ডাৰীত আৰু এইটো হয় আপোনাৰ মেজি ঘৰ মানে ভেলাঘৰ এতিয়াও বনোৱা শেষ হোৱা নাই বনাই আছে সৰু ভাইটিবিলাক এই যে ভাইটিবিলাকে সিহঁতে বনাই আছে তো এনেকুৱাকৈ বনাই আছে আৰু এইবিলাক চাওক এইটো এটা জিৰণি চৰা বনাই থৈ দিছে তো জিৰণি চৰা এনেকৈ বহিব পাৰিব আৰু আহি ইয়াতে এটা একদম খুব আকৰ্ষণীয় হ'ব আপোনালোকৰ এটা হেলিকপ্টাৰ খুব সুন্দৰকৈ বনাইছে হেলিকপ্টাৰ তো এই হেলিকপ্টাৰখিনি আপোনালোকে চাওক কেনেকুৱাকৈ খুব ধুনীয়াকৈ বনাইছে আৰু ইয়াতে কাৰেণ্ট ফিট কৰিব হয়তো ইয়াতে ৱেৰ লগাই থৈ দিয়া আছে ভিতৰত এটা লাইন বাল্ব ফিট কৰি দিব তাৰপিছত ইয়াতে যেতিয়া লাইট জ্বলিব ৰাতি তেতিয়া খুব সুন্দৰ লগা হ'ব এনেকুৱা কৰি আৰু এইবিলাক চাওক কাৰেণ্ট একদম পূৰা লাইনৰ বাল্ব লগাই থৈ দিছে চাৰিওপিনে এনেকুৱা কৰি তো খুব সুন্দৰ লাগিব ৰাতি এনেকুৱাকৈ তো এইবিলাক ঢাল তৰাল আৰু ইয়াতে চাব আপোনালোকে ইয়াতে কি বনোৱা নাই মানে ইয়াতে এনেকুৱা কৰি চাপ'জ এইটো আপোনাৰ ধৰক এইটো তৰোৱাল বনাই দিছে আকৌ ইয়াতে মানে এইটো ঢাল তৰোৱাল দুটা বনাইছে মানে এইটো হয় আমাৰ ৰাভা কালচাৰবিলাকৰ মানে এটা কি আৰু চিহ্ন আৰু এতিয়া পূৰা ঢোল চল বনাই থৈ দিছে একদম পূৰা ঢোল মানে ঢোলটো যেনে আমরা ঢোলটো চবতে লাগে গান বাজনা কৰিব লাগিলে বিহু চিহু নাচিব লগা হ'লে বা চবতে লাগে এনেকুৱা কৰি আৰু আপোনাৰ এইটো বনাই থৈ দিছে এইটো কি আছে বুলি এইটো হ'ল পেপা আমাৰ ৰাভা কালচাৰত এইটো থাকে পেপাটো মানে বাঁহৰে এনেকৈ বনাই কিনে বজায় আমাৰ ৰাভা কালচাৰত যিটো থাকে তো এইটো বনাই থৈ দিছে খুব ধুনীয়াকৈ বনাইছে তো এনেকুৱা কৰি এতিয়া আপোনালোকৰ ঘৰখন মানে খুব ধুনীয়াকৈ দেখাই দি আছোঁ আৰু চাওক পূৰা একদম খুব ফুল বনাই কিনে একদম খুব সুন্দৰকৈ বনাই দিছে তো আৰু ইয়াৰ ডেক'ৰেশ্যনটো চাওক কেনেকৈ মানে আৰু ইয়াতে
ভিতৰত একদম পুৰা খিৰিকি চিৰিকি দি থৈছে আৰু এই ভিতৰত দৰ্জাখিনি চাওক না এনেকুৱাকৈ একদম কি মজা তো এনেকুৱাকৈ ভিতৰলৈকে ইয়াতে খুব মানে ৰাতি সিহঁতে শুয়ে ইয়াতে আৰু ইয়াতে ফূৰ্তি কৰাৰ কাৰণে ডেক চেক আছে ইয়াতে ডেক চেক লগাই কিনে ৰাতি ফূৰ্তি কৰি সিহঁতে শুয়ে বঢ়িয়াকৈ শুয়ে তো ইয়াৰ পৰা আকৌ এই চাইডৰ পৰা অলপমান দেখাই দি আছোঁ মই আপোনালোকক তো এনেকৈ কৰি তো এইটো মানে দৃশ্যটো এনেকুৱা মানে ইয়াতে খুব মানে কষ্ট কৰি মানে বনাইছে আৰু একদম ডিজাইন এনেকুৱা ডিজাইন দিছে আৰু বনাওঁতে টাইমো লাগছে বহুত এইবিলাক আৰু ইয়াতে ঘূৰি চাওক একদম বহি পূৰা ব্লগ বনাত ব্যস্ত পূৰা আজাদী বহি কিনে একদম আপোনালোকক ইয়াৰ বাউণ্ডাৰী কিটো দেখাই দিছোঁ কেনেকৈ খুব এটা একদম খুব সুন্দৰকৈ বনাইছে মানে একদম খুব ধুনীয়া একদম মানে এনেকুৱা মজা লাগছে মানে একদম খুব মানে চব মানে নাৰা মানে ধানৰ বা পথাৰৰ পৰা নাৰা কাটি আনি কিনে এনেকৈ বনাইছে এনেকৈ বনাই কিনে একদম এইবিলাক এনেকৈ বনাই দিছে খুব ধুনীয়াকৈ বনাইছে তো এতিয়া মই অলপমান ভিতৰত সোমাই চাম কেনেকুৱা লাগে দৰ্জাটো একদম লাহেকৈ খুলি মিলি কিনে সোমাই চাম কেনেকুৱা লাগি আছে তো সোমালো পুৱা মজা ই দি এনেকৈ মানুহ চাব পাৰি খিৰিকীৰে বঢ়িয়াকৈ খুব মজা লাগছে এতিয়া মই ওলাই গ'লো মজা একদম মানে ঠাণ্ডা দিনত ইয়াতে শুলে মানে ৰাতি শুলে মানে গৰম হৈ যাব একদম মানে কোনো বতাহ চতাহ নোসোমায় দেই একো নোসোমায় তো গাইছ এনেকৈ কৰি আমি আপোনালোকৰ আগত মানে মেজি ঘৰ মানে ভেলাঘৰ কেইটামান আপোনালোকৰ মানে ভিডিঅ'ত আপোনালোকক দাঙি ধৰিলোঁ মানে দেখুৱালোঁ তো ভেলাঘৰবিলাক কেনেকুৱা লাগছে আৰু ক'ত কেনেকুৱা হৈছে আপোনালোকে মানে কমেণ্ট কৰি জনাব আৰু ভোগালী বিহু মাথোন আছে 2-3টা দিন তাৰ আগতে মানে ভেলাঘৰৰ প্ৰস্তুতি চলি আছে তো যিয়ে নহওক গাইজ ভিডিঅ'টো ভাল লাগছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে মোৰ অন্তৰৰ ফালৰ পৰা বা মোৰ ফালৰ পৰা মানে একদম সকলো ৰাইজলৈ মোৰ হেপ্পী ভোগালী বিহুলৈ মানে খুব কি থাকিল আৰু মানে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল হেপ্পী ভোগালী বিহুৰ কাৰণে তো গাইজ ভিডিঅ'টো আজিলৈ এইখিনিতে সমাপ্ত তো বাই আৰু গাইজ এইটো খুব সুন্দৰকৈ এটা এইটো কাপ বনাই থৈ দিছে এই কাপ মানে পানী চানী চাহ ইয়াতে খাব পাৰি মানে কাপ বঢ়িয়াকৈ বনাই থৈ দিছে মানে এইটো কাপ আৰু আছে এটা বস্তু আপোনাক দেখুৱাই দিম এইটো বান্দৰ একদম খুব ধুনীয়াকৈ বনাই বান্দৰ বগৰী খাই আছে মানে এতিয়াও কমপ্লিট ফিনিচিং হোৱা নাই আৰু বাকী আছে ফিনিচিং কৰিবলৈ